15টা ভোট পালো আপোনালোকৰ মৰমক কেতিয়াও অনীহা কৰা নাই সেইকাৰণে এবাৰ আহিছোঁ মই বিধানসভা ইলেকশ্যনলৈ পাৰ্টিত নাই মই আহিছোঁ নিৰ্দলীয় পাৰ্টি আৰু মোৰ চিম্বল হৈছে এইটো ৰাইজ কুকুৰা আপোনালোকে ভোট দিব আপোনালোকে দেখিব আপোনালোকৰ আমাৰ অসমৰ আপোনালোকৰ আমাৰ এই গাঁওখনৰ পৰা আৰম্ভ কৰি সকলোৱে কিদৰে দুটা উন্নতিৰ পথত আগবাঢ়িছে তেওঁলোকে যাতে চকুতি হোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পেলাই ভাল ফলাফল দেখাব পাৰে আৰু পুৰস্কাৰ হিচাপে খেল সম্পাদকে আমাক জনাইছে যে পুৰস্কাৰ হিচাপে এখন ডাঙৰ কোলা চশমা দিয়া হ'ব যোনে প্ৰথম পুৰস্কাৰ গ্ৰহণ কৰিব আৰু দ্বিতীয়তে আমি যাব বিচাৰোঁ যে দ্বিতীয়তে ল'ৰাসকলৰ বাবে বিশ্বত প্ৰথমবাৰৰ বাবে এই মহাবিদ্যালয়ত এটা খেল অনুষ্ঠিত হৈছে সেইটো হ'ল হোৱাটছএপত কোনে কিমান প্ৰকাশত SMS লিখিব পাৰে ল'ৰাসকলৰ বাবে সেই খেলটো ৰখা আছে মই ল'ৰাসকলৰ পৰা কোনে জানিব বিচাৰিম হোৱাটছএপত SMS লিখাৰ ক্ষেত্ৰত আপোনালোকে অংশগ্ৰহণ কৰিব অভিজ্ঞতা আছে বুলি কৈছে আজি গহপুৰ আৰক্ষী থানাত আমি এই পতাকা উত্তোলন কৰিহে এৰিম ব্ৰিটিছৰ পতাকা দলিয়াই দিব লাগিব ভাৰতৰ স্বাধীনতা আনিব লাগিব আমি এটা গভীৰ দল আজি এই গহপুৰ আৰক্ষী থানাৰ অভিমুখে আগবাঢ়িছোঁ লাগিলে আমি প্ৰাণ দিম আমি মৃত্যু বাহিনী তথাপি এই পতাকা উত্তোলন কৰিহে বন্দে মাতৰম আৰু আপোনালোকে আমাৰ ধন্যবাদ আৰু জয় বাংলা উলিয়াইছোঁ গুৰু ভামান তাৰপিছতে আয়াৰ উলিয়াইছোঁ গুৰু ভামান মাটি মুঠতে 9 বিঘা আছে 9 বিঘা মাটি ধান মাটি 9 বিঘা আৰু 5 বিঘা আহু দিছিলোঁ 2 বিঘা মাটি আয়াৰ কৰিলোঁ 2 বিঘা মাটি জয় বাংলা কৰিলোঁ আৰু এনেধৰণে এতিয়া খেতি কৰি পেলাই মই মোৰ পৰিয়ালটোক পোহপাল দিব লাগিব উপায় নাই সমাজে বেরোতে লাগবো বাড়িতে বেঁধে পারবি না এটা মনে রাখবি বাড়িতে তুই সংসার করবি কিন্তু সমাজে তুই সংস্কার করবি সংস্কার সংসারের থেকে বেশি গুরুত্বপূর্ণ যিটো পুখুৰীত মই সাঁতুৰি পোৱা নাই এনেকুৱা এজোপা বেত গছ নাই যিজোপাত মই বগাই পোৱা নাই গতিকে ৰাইজ আপোনালোকৰ বহুমূলীয়া ভোটটো মোক দিব আৰু ৰাইজ মই এটা নতুন পদক্ষেপ লৈছোঁ মই বহুতো জীৱ বিজ্ঞানীৰ লগত কথা পাতিছোঁ আমাৰ যাতে যুৱ প্ৰজন্মক আমাৰ ৰাইজক সহায় কৰিব পাৰোঁ তাৰ বাবে মই এটা নতুন চেষ্টা লৈছোঁ সেইটো হৈছে হাকু হতকৰে হা কত চৌকাৰে কু কোনোবাই বাৰু বুজিছেনে কথাটো কি কৈছে নাই বুজা নুবুজাটো স্বাভাৱিক কাৰণ এইটো মোৰ নতুন প্ৰচেষ্টা হাকু মানে হৈছে হা মানে হৈছে হাঁহ আৰু কু মানে হৈছে কুকুৰা এনেকুৱা ধৰণৰ এটা ক্ৰছ কৰি ফালৰ পৰা আপোনালোকে দেখা পাব তাৰ যিখিনি কণী এই কণী বহুত মূল্যৱান হ'ব আৰু যিটো হাঁহৰ চাই কেনেকুৱা ধৰণৰ থাকিব হাঁহ থাকিব গাটো থাকিব হাঁহৰ দৰে আৰু মূৰটোত থাকিব এই কুকুৰাৰ এতিয়া কি কৰি খাওঁ ল'ৰা ছোৱালী পঢ়াব লাগে মাইকী মানুহৰ অসুখ বেমাৰ চাব লাগে পইচা লাগে এতিয়া ঘৰত হাজিৰা নকৰিলে উপায় নাই হাজিৰাও কৰিব লাগে ঘৰত খেতিও কৰিব লাগে মনে রাখবি ধ্যানই একমাত্র মাধ্যম যার দ্বারা ভগবানের সাথে সাক্ষাৎ হয় ফটো মূর্তিতে ভগবান থাকে না একমাত্র ধ্যান কর শুদ্ধ শরীর শুদ্ধ মনে ধ্যান কর ধ্যান করছে এখানে ওখানে ঘুরছে আমার লক্ষ্য হলো মানুষের যে আমার কাছে আসছে মা কালীর আশীর্বাদ নিতে পারবে কেন পারবে এই পৃথিবীতে অসম্ভব বলে কোনো বস্তু নাই সব সম্ভব হয় একমাত্র মা কালী তুই বিশ্বাস রাখ তুইও পারবি আর তোর কি লাগে আৰু মই ঢেৰ ভাবিছোঁ মানে চাওক ৰাইজ আজি আমাৰ অসমত এই বানপানীৰ সমস্যা মই এনেকুৱা ধৰণে মাথাউৰি প্ৰস্তুত কৰিবলৈ ঠিকাদাৰসকলক দিম যাতে 5 বছৰ সম্পূৰ্ণ গেৰাণ্টি থাকে যদি কেনেবাকৈ তাত ভাগি যায় তাৰ কাৰণে ৰাইজ হতাশ নহ'ব কাৰণ তেতিয়া আপোনালোকে ঘৰতে বহি মাছ পুঠি খাবলৈ
বহুতো আমাৰ বিশেষকৈ ভোট পাবই আৰু ভোট আমি মাইকী মানুহে আৰু মই দিমেই আৰু ভোট আপোনাক আমি এখানে আসছিলাম জানো ঘুরতে ঘুরতে আমি এখানে এসে পড়লাম দেখলাম শুধু বাচ্চারা আমার মন মার মন মোমোতে আমি গলে গেলাম এখানে আসলাম ওসব ভয়া এত হুরুস্তুল ওরা আমাদের ফটো তুলছে যে আমরা কি আৰু মই কিছুমান কথা ভাবিছো এই ধৰক মই নামঘৰ প্ৰতিষ্ঠা কৰি দিম আমি নামঘৰত সুন্দৰকৈ সকলো ৰাইজ বুক খাব কৰিব কৃষ্ণ ৰাম নাৰায়ণ গোবিন্দ জয় জয় এই আমুকৰ ঘৰত আমুকটো হ'ল নহয় এই আমুকৰ ঘৰত আমুকটো হ'ল ৰাম মানে কি কৈছে গোবিন্দ জয় গোবিন্দ এনেকুৱা ধৰণে ৰাইজ মই আৰু ভাবিছো সেইবিলাক আপোনালোকে দেখা পাব গতিকে আপোনালোকৰ বহুনে ভৰ্তি বহুৰে পাঠ এই ছবিত ভোট দিয়ক গতিকে ৰাইজ মই ইয়াতে লগ পাই ইয়াতে কৈ মোৰ বক্তব্য বহুত বহুত ধন্যবাদ ৰাইজ আৰু আমাৰ দাদাৰ পৰা আপোনাৰ জানিব বিচাৰিম আপোনাৰ অভিজ্ঞতা নিশ্চয় আছে হোৱাটছআপত মেছেজ লিখাৰ ক্ষেত্ৰত কিমানগৰাকী ছোৱালীলৈ আপুনি 1 ছেকেণ্ডত মেছেজ পঠিয়াব পাৰে প্ৰতিযোগিতা হ'ব আপুনি অংশগ্ৰহণ কৰিব নিশ্চয় বিশ্ব ৰেকৰ্ড এটা নিশ্চয় গঠন হ'ব আৰু আমি এইখিনিতে সকলো দৰ্শকক অসমৰ দৰ্শকক জনাই থওঁ যে শেষত কলেজ সপ্তাহৰ শেষত এটা সাংস্কৃতিক অনুষ্ঠান ৰখা হৈছে য'ত নিমন্ত্ৰণ কৰা হৈছিলে অংগৰাগ পাপন মহন্তক কিন্তু তেওঁ চুম্বন যি ই গীতৰ পৰা অকল সেই গীতৰ কাৰণে তেওঁ আহিব নোৱাৰিলে গতিকে তেওঁ অৰ্থাৎ আমাক নিমন্ত্ৰণ কৰি আনিছে ইয়াৰ সাংস্কৃতিক বিভাগে জনাইছে যে ৰাজকুমাৰ ঠাকুৰীয়াক নিমন্ত্ৰণ কৰা ৰাজকুমাৰ ঠাকুৰীয়া তেওঁ যি কেইটামান গীত ডিব্ৰুগড়ৰ ছোৱালী ইউৰ ডক্টৰ আইনে ড্ৰাইভাৰ গীত আছিলে সেই গীতটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে আৰু তেওঁ আহি ইয়াতে সকলোকে উপভোগ কৰিবলৈ সুবিধা দিব বুলি আশা ৰাখিলোঁ আৰু এই প্ৰতিবেদন এতিয়া ইমানটা সামৰণি মাৰিছোঁ পৰৱৰ্তী প্ৰতিবেদন আমাক আপোনালোকৰ আগলৈ কনচেপ্ট হোৱাৰ পিছতে আমি লৈ যাম